নিমন্ত্রণ করা হোক। আমার ঘোষণা শুন, অহা আঘোণ মাহৰ 13 তাৰিখে মহাৰাজ শংকৰ ভগ্নী দৈৱকীৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছে। গতিকে মথুৰাত সকলো আমাৰ বৃদ্ধ বনিতা সদৌতিকে সাদৰেৰে নিমন্ত্ৰণ কৰা হ'ল। গুৰু শুনিছে না? এইফালে পিছৰ ফালে ভগাসকলে শুনিছে না? শুনক য'তে যি আছে সকলোৱে মন দি শুনক। অহা আঘোণ মাহৰ 13 তাৰিখে মহাৰাজ শংকৰ ভগ্নী দৈৱকীৰ শুভ বিবাহৰ দিন ধাৰ্য কৰা হৈছে। গতিকে মথুৰাৰ সকলো ৰাইজকে সাদৰেৰে নিমন্ত্ৰণ কৰা হ'ল। শুনক আমাৰ ঘোষণাভাগী মন দি শুনক। আপোনালোকক দিয়া ঘোষণাৰ তাৰিখ মতে সকলোৱে মহাৰাজৰ বিয়া খাবলৈকে আহিব।